শ্ৰোতা দৰ্শকসকলৰ প্ৰতি এটি বিনম্ৰ অনুৰোধ, তেখেতসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ ভিডিঅ'বোৰ তেখেতসকলৰ বন্ধু বান্ধৱৰ মাজত বিভিন্ন মাধ্যমৰ যোগেদি শ্বেয়াৰ কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ। পিতায়ে মোক আকাশ চুবলৈ কৈছিল। পিতায়ে মোক আকাশ চুবলৈ কৈছিল, বংশৰ কোনোৱে কেতিয়াও স্পৰ্শ নকৰা এখন আকাশ। মোৰ জন্মৰ চন তাৰিখ আইৰ মনত নাথাকিলেও মনত আছে বাৰ আৰু মাহ। মহাপুৰুষ দুজনাৰ তিথিৰ মাহতে কোনো এক অচিনাকি মংগলবৰীয়া সন্ধ্যা প্ৰথম পান কৰিছিলোঁ আইৰ পিয়াহৰ অমৃত। বুকুত অহংকাৰৰ পাহাৰ গঢ়ি পিতায়ে আইক কৈছিল, শিয়ালৰ জাক জাক সিংহৰ এটা। আইক আজিও সোধাৰ নহ'ল সাহস, পিতায়ে কিয় বাৰু তেনেকৈ কৈছিল। আন 10টা শিশুৰ দৰে পিতায়ে মোৰো নাম এটা থলে। পিতায়ে বাৰু কোন বোকাৰ পৰা তুলি আনি মোৰ নাম থলে কুমুদ। কৰ চুক চিনি নোপোৱা পিতায়ে মোক আকাশ চুবলৈ কৈছিল, আকাশ। মাটিৰ মানুহ আছিল পিতাই। সুতুৰা ছাল আৰু কংকালসাৰ শৰীৰত জিলিকিছিল যাৰ চিধা মানুহৰ চিন্ময় শক্তি। পৃথিৱী এখন বিচাৰি পিতায়ে চলাথ কৰিছিল পৃথিৱী। পিতাইৰ বাবে গোসাঁই ঘৰত আয়ে প্ৰাৰ্থনা কৰিছিল পৃথিৱী। কালিকা লগা দেওবৰীয়া সন্ধ্যা এটাত আইৰ কপালৰ সূৰ্যোচন কৰি পিতাইৰ বাটেৰে গুচি গ'ল আন এখন পৃথিৱী বিচাৰি। আকাশ চুবলৈ আকাশ নহ'লো, আকাশ চুবলৈ নহ'লো চৰাই। পিতায়ে মোক আকাশ চুবলৈ কৈছিল, বংশৰ কোনোৱে কেতিয়াও স্পৰ্শ নকৰা এখন আকাশ। পিতাইৰ গোলপহীয়া সপোন এটা বুকুত সাৱটি আয়ে আজিও মোক আকাশ চুবলৈ দিয়ে সাৰ পানী। কচোন অ' মোৰ শিফলীয়া হোৱা পিতাই, ছাঁ চুব নোৱাৰা পৃথিৱীত কিমান ওখ হ'লে চুব পাৰি আকাশ।